নমস্কাৰ বন্ধু বান্ধৱীসকল, গগৈ এটো জাতৰ অন্যতা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই ক'বলৈ ওলাইছোঁ, এটা কাহিনী ক'বলৈ ওলাইছোঁ। আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিষয়ে ক'বলৈ ওলাইছোঁ। আজি মই মোৰ ল'ৰাটোক লৈ পিনি হস্পিটেল গৈছিলোঁ। হস্পিটেল যাওঁতে এইখন হস্পিটেলত গৈছিলোঁ। চাওক, এইখন কুৰিয়ামঘাট মডেল হস্পিটেল। ইয়াত লিখিছে 3টা দৰৱ। 3টা দৰৱৰ ভিতৰত এইটো এটা আৰু এইটো। এই 3টা দৰৱৰ ভিতৰত মই এটাও নাপালোঁ। তো এই 3টা দৰৱৰ ভিতৰত এটাও দৰৱ মই হস্পিটেলখনত নাপালোঁ। যিহেতু এজন ৰোগীৰ মাত্ৰ 3টা দৰৱৰ ভিতৰত এটা দৰৱো যদি চৰকাৰে যোগান ধৰিব নোৱাৰে, তো তেতিয়াহ'লে আপোনালোকে বিবেচনা কৰক আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগটো কিমান আগবঢ়া। চ' গাইজ, এতিয়া চাব দেই, বহুত বেছি ডাঙৰ বেমাৰ হ'লে বেলেগ কথা। সাধাৰণ 3টা দৰৱ নাই। এটা হ'ল আপোনাৰ পেট বিষৰ, অন্যটো পেলু দৰৱ, আৰু এটা আছিলে আপোনাৰ লিভাৰৰ। যদি এটা সৰু বাচ্চাৰ 3টা দৰৱ যোগান ধৰিবই নোৱাৰে, তো আমি অসম চৰকাৰৰ স্বাস্থ্য বিভাগটো কোনটো পৰ্যায়ত ৰাখিম? আপোনালোকে এবাৰ বিবেচনা কৰক, নিজে চিন্তা কৰক। এইখিনিকে ক'বলৈ বিচাৰিছিলোঁ। এই 3টা দৰৱৰ ভিতৰত এটাও দৰৱ নাপালোঁ, গোটেইকেইটা কিনিব লগা হ'ল। মাত্ৰ হস্পিটেলখনত এই দৰৱকেইটা লিখি দিবৰ কাৰণেহে হস্পিটেলখন আছে। তো চ' গাইজ, আমাৰ অসম চৰকাৰৰ স্বাস্থ্য বিভাগটো কিমান আগবঢ়া, তো আপোনালোকে নিজে বিবেচনা কৰক। চ' আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নোৱাৰিব। বাই বাই।